হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। আজি মই মোবাইলটো চাই থাকোঁতে দেখিলোঁ যে আমি লাষ্ট ইয়েৰত মানসলৈ গৈছিলোঁ আৰু তাৰ কিছুমান মই ভিডিঅ' ক্লিপ কৰি ৰাখিছিলোঁ। চাই ভাল লাগিলে, তো ভাবিলোঁ মই আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ। আমি তাতে গৈছিলোঁ, জীপ চাফাৰী কৰিছিলোঁ। অলপ ইভিনিঙত যোৱাৰ কাৰণে জীৱ জন্তু অলপ কম দেখা পালোঁ, তথাপিও এয়া এলিফেণ্ট এইখিনি আমি দেখা পাইছিলোঁ। তাৰপিছত তাতে আপোনাৰ দেখিছেনে, এইখিনি আপোনাৰ ভিতৰত বহুত ধুনীয়া হয়। তাতে এয়া মাছবিলাক মানে আপুনি বহুত মাছ জাকে জাকে মাছ দেখা পাব। তাতে একদম লাষ্টলৈ আছে এয়া মানসৰ এইখিনি জেগাত, ঠিক নদীৰ নিচিনা, কিন্তু মানে আপোনাৰ বিৰাট ধুনীয়া লাগে। এইটো ভিউটো বিৰাট ধুনীয়া হয়। আপুনি তললৈ এনেকৈ ওপৰৰ পৰা তললৈ নামি গৈ পিনে তাতে মাছৰ পানীত মানে মাছ খেলি থকা চাব পাৰিব। এইখিনিৰ পৰা ছানছেট টাইমত হয় আমি গৈছিলোঁ তাতে। আৰু এয়া অলপ আগত দেখা পাব এবিধ মানে আপোনাৰ প্ৰজাতিৰ বান্দৰ আছে। তো তাতে সেই বান্দৰবিলাকে মানে গছৰ কিছুমান লতা খাই আছিলে, তো তাকে আমি চাব গৈছিলোঁ। এয়া আমি একেবাৰে ওচৰতে আছোঁ, কিন্তু সিহঁতে একো পলায়ো যোৱা নাই, ভয়ো কৰা নাই, নিৰ্ভয়ে খাই আছে। দেখি ভাল লাগিছিলে। তো আপোনালোকে এবাৰ চাবলৈ যাব পাৰে, ভাল পাব তাতে চাই। আৰু এয়া আপোনাৰ বনৰীয়া এয়া মহজাতীয় এয়া দেখা পাইছিলোঁ। তো আজিৰ ভিডিঅ'টো ইমানেই। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে প্লিজ এটা লাইক কৰি দিব, আৰু যদি চেনেলটো নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই, চি ইউ এগেইন।